এই মোক কি নাম দিছে গম পাই না কি নাম দিছা তুমি মোক নতুন মিমি নাম দিছে এই মোক এয়া তুমি হয় নাই গান এটা গাই দিবা নি গান এটা গাই দিবা নি হে সকলোলৈ নমস্কাৰ মই শিৱাই মোৰ চেনেল এঞ্জেল চিমাছ ব্লগলৈ সকলোকে আদৰণি জনাইছোঁ আজি পাহাৰৰ মানে হেঙৰাবাৰী পাহাৰৰ ওপৰত আহিছোঁ তো ভাবিছোঁ মানে পাহাৰৰ এটা ব্লগ কৰোঁ তো হেঙৰাবাৰী মানে কি লগৰজনী ঘৰ আছে তাইৰ ঘৰত আহিলোঁ 31 খালোঁ 1 জানুৱাৰীও সেই একে তো আৰু নৱবৰ্ষৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলোৰে দিনবোৰ ভালে কুশলে যাওক আৰু অপায় অমংগলবোৰ দূৰ হওক পৃথিৱীৰ পৰা গতিকে পাহাৰৰ ওপৰলৈ উঠি আহিলোঁ মানে তো এতিয়া তললৈ নামি গৈ আছোঁ আৰু অলপ আপত যাওঁ বলক এজনী টিকলি এজনী আহিছে টিকলি এজনী আমাৰ টিকলি হাই এটা দি দিয়া হাই এটা কৈ দিয়া হাই হাই বুলি কৈ দিয়া হাই হাই এনেকৈ হাই কৈ দিয়া হাই এতিয়া আমি আপত যাম বলক পাহাৰৰ ওপৰত মানে নুঠা নহয় এনেকৈ উঠি আহোঁ যে ভৰি চৰি বিষাই যায় সিহঁতৰ মানে আদত আৰু সিহঁতি পাৰে মানে আমি নুঠা ন তেনেকৈ চাওক অলপ ধোৱাও আহিছে দেই ঐ টিকলি ভালকৈ তলৰ পৰা দেখিছে এয়া তলৰ পৰা গৈ আছোঁ আমি ওপৰত উঠি পৰু অৱস্থাত গৈ আছোঁ আমি দুইজনী ভালকে আমি বৰ বেয়া ফালে আহিলোঁ ষ্টেপৰ ফালে যাব লাগিছিলে ষ্টেপৰ ফালে আহি আছোঁ পাহাৰৰ ওপৰত আহি আছোঁ আপোনালোকক বেক চাইডটো দেখুৱাম হা বেক চাইডটো দেখা এই টিকলিজনীৰ লগত আহি আছোঁ টিকলি এয়া এইজনী টিকলি ৰ'দে ধৰিছোঁ পুৰা দেখিছেনে এইবোৰ পাহাৰীয়া একা বেকা বাটেৰে আমি দুইজনী আপোনালোকো আন্ধাৰ আহিছে অলপ এইফালে পাহাৰৰ বেছি ওপৰলৈ যাব নোৱাৰিলোঁ বহুত ৰ'দে ধৰিছে তাৰপিছত মানে কি ৰাস্তাবোৰ মানে শ্লিপ খাই যাওঁ প্ৰথমবাৰ আহিছোঁ ন তেনেকৈ মানে ইমান তেনেকৈ আইডিয়া নাই তো ৰ'বা পৰিবা এইফালে চাওক এইফালে এইবোৰ মানুহ পাহাৰত থকা মানুহ দেখাইছোঁ আৰু দেই এই বাইদেউকে ঘৰ মানে চোতাল ঝাৰু দিছে আহা বাইদেউজনীয়ে মাতিছে বাইদেউ অচিনাকি বাইদেউৰ ঘৰত সোমালোঁ লগৰজনী চিনি পায় মানে মই চিনি নাপাওঁ এয়া চাওক এয়া ৰুমা নেকি কোনটো ৰুমা পাইছো দেই এটা ব্লগ হৈ আছে ইউটিউবত এইফালে চাইডক এবাৰ মই এনেকে চলা পিন্ধা নাই একো নহয়
চলি যায় ন পাহাৰত থকা মানুহ এইফালে আইতা এইফালে বাইদেউ এগৰাকী আছে কেনে দেখি কি হ'ল এইফালে আইতাহঁতৰ গোসাঁই ঘৰ এয়া আমাৰ নামঘৰ আহি গোসাঁই ঘৰ দেখুৱাইছো দেই কৃষ্ণ নাই আলু এইফালে চাওক আলু নাই আলু ইয়াত মানে পাহাৰত মানে কি বিভিন্ন জনগোষ্ঠীৰ মানুহ থাকে ইয়াত মানে সৰু সৰু মানে কি কয় আমিবোৰ যেনেকে থাকো তেনেকুৱা নহয় মানে বহুত বেলেগ এওঁলোকৰ থকা খোৱা মানে আৰু ভালো লাগে দিয়কচোন যিহেতু ন আৰু মানে কি কিবা এটা মোৰ লগৰজনী ঘৰৰ তলত আছে তাহাঁতেও পাহাৰত তাহাঁতে বেছি ওপৰত নাথাকে তাহাঁতি তলত থাকে অলপ তো মানে তাই ক'লে ব'ল অলপ পাহাৰ ফুৰি আহোঁগৈ তাৰপিছত সেইবাবে ওপৰলৈ উঠি উঠি আহি আছোঁ মানুহ বহুত মানুহ মানে কৈছোঁ নহয় সাংঘাতিক মানে বহুত মানুহ মানে কি ক'ম আৰু মানে গুৱাহাটীত মাটি পাবলৈ নাই বুলি যে কয় সেয়াই গুৱাহাটী হেঙেৰাবাৰী পাহাৰত মানে অকল হেঙেৰাবাৰী পাহাৰখন বুলি নহয় ইয়াত মানে বহুত মানে প্ৰায়ভাগ পাহাৰে মানে ফুল আৰু গতিকে ন আইতা কিবা এটা ভাল লাগিছে কি ভাল লাগছে কিবা এটা ভাল লাগিছে হয় নতুন বছৰ শুভেচ্ছা থাকিল আইতা নামটো কি আছিলে আইতা কাপোৰ চাপোৰ আকৌ পিৰা কৰা নাই মই পিন্ধাই নাই খানা খালে নাই 31st খালে পল্লৱী আৰু কি হয় মুনা তাই ফ্ৰেণ্ড হয় বান্ধৱী আমাৰ উমাৰ হয় ক'ত ঘৰ গোলাঘাট গোলাঘাট ফুৰিব আহিছা নি ওপৰত নেকি আইতা আহিছো দেই ব্লগ ভিডিঅ' বনাইছে মই এইফালে এজনী লগ পাইছো এই নাম লুনা পাহাৰত থকা মানুহ আৰু দেখাই দিছো এইফালে লুনা পুনা আইতাই নাম দিছে নাম লুনা পুনা যাও দেই তললৈ নামি আহি আছো এতিয়া আমি ওপৰলৈ ইমান একদম ওপৰত নগলো আৰু একদম ওপৰত যাব বেয়া লাগিলে মানে কি উঠিব নোৱাৰো সেইবাবে তো এতিয়া নামি আহি আছো আৰু চাওকচোন ৰাস্তা কেনেকুৱা ৰাস্তা দেখিছে এইফালে মানে গাড়ী ডাঙৰ গাড়ী মানে নুসুমাই আৰু ওপৰত নুঠে ডাঙৰ গাড়ী নামি আহি আছো সাংঘাতিক ৰাস্তা মানে আমাৰ সেই তেনেকুৱা মানে চিধা নৰ্মেল ৰাস্তা নহয় আৰু এইফালে সেয়া শিৱ মন্দিৰ এওঁলোকে মানে এওঁলোকৰ গোটেই ছ'চাইটিখিনি এটাই মানে শিৱ আৰতি বুলি বহুত ডাঙৰকৈ পাতে ইয়াত চাওক সেয়া দেখিছে বেক চাইডে শিৱ মন্দিৰ হয় শিৱ আৰতিত বহুত ডাঙৰকৈ পাতে বুলি কৈছে আৰু পাহাৰীয়া ৰাস্তা দেখিছে এইফালে এঘৰ মানুহ বোলে ইয়াতে নাথাকে আগতে আছিলে এতিয়া নাথাকে বোলে ভৰি চৰি বিষাই যায় দেই নামোতে আকৌ ভাল লাগে উঠোতে ভৰি বিষাই যায়
উই ছোৱালী পৰিবি থাকি মজা লাগে থাকি বেয়া নালাগে ইয়াত মই যিহেতু থাকিছোঁ ন থাকি ভাল লাগে এয়া চাওক এয়া শিৱ মন্দিৰ দেখিছে এয়া শিৱ মন্দিৰ হয় এইভাগে হয় শিৱ মন্দিৰ ওম নমঃ শিৱায় ওপৰৰ পৰা আহি আছোঁ তললৈ নামি নামি দেই এই আকৌ মোক কি নাম দিছে গম পাই নাই এই মোক কি নাম দিছে গম পাই নাই কি নাম দিছা তুমি মোক নতুন মিমি নাম দিছে এই মোক এয়া এয়া তুমি হয় নাই গান এটা গাই দিবা নি গান এটা গাই দিবা নি বেলেগ কথা কয় ৰাতিপুৱাৰ পৰা মানে লাগিয়ে থাকে আৰু নতুন মিমি বুলি ইয়াৰ মাজত আকৌ এইফালে দোকানো আছে দেই পাহাৰীয়া অঞ্চলৰ ভালেই দোকান এখন আছে আমি ভিডিঅ'হে কৰি আছোঁ ব্লগ কৰি আছোঁ এইফালে বাইদেউ লগ পাইছোঁ মা হেৰি কি হ'ল আহিছে পেলাই এইফালে অলপ চাওঁ বলক ঐ ৰ'বা এইফালে অলপ মাৰিছোঁ পাহাৰীয়া একা বেকা ৰাস্তা এইবোৰ দেখিছে নে ঘৰবিলাক নাযাওঁ সৰু সৰুকৈ হেঙেৰাবাৰী গুৱাহাটী হেঙেৰাবাৰী পাহাৰখন দেখুৱালোঁ পাহাৰখন মানে গোটেইখন দেখুৱাব নোৱাৰিলোঁ আৰু যিমানখিনি মানে দেখুৱাইছোঁ আৰু যদি ভাল পাইছে চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰিব আৰু প্লিজ আৰু জনাব হা কমেণ্ট ছেকশ্যনত যে কেনেকুৱা পালে পাহাৰীয়া অলপ থুলমূলকৈ দেখাইছোঁ আৰু যিহেতু ফুৰিব গৈছিলোঁ ফুৰিব যোৱাৰ কাৰণে দেখাই দিলোঁ গতিকে জনাব কেনেকুৱা পাইছে কি কথা হা বাই বাই